নমস্কাৰ, মই আজি বিশেষ ভিডিঅ' এটা বনাবৰ বাবে মোৰ ভিডিঅ'টো কৰিলোঁ। বহুতে সুধি আছে ফেচবুকৰ প্ৰফাইলটো কেনেকৈ পেষ্ট কৰিব পৰা যায়। মই তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। বেছি দেৰি নকৰোঁ, আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বলক মই দেখাই দিছোঁ কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। বহুতে সুধি আছে যে নিজৰ প্ৰফাইলটো কেনেকৈ পেষ্ট কৰিব পাৰি, নে এক্সট্ৰাকৈ পেজ খুলিব লাগে। আমাৰো প্ৰথমতে তেনেকৈ কনফিউজ আছিলে। গতিকে মই সকলোৱে সুবিধা হোৱাকৈ মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে দেৰি নকৰিব, বলক আমি ভিডিঅ'টো দেখাওঁ। আৰু বহুতে সুধি থাকে যে প্ৰফাইলটো পেষ্ট কৰিব পাৰিম নে এনেকৈ সুধি থাকে, আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। নিজৰ প্ৰফাইলটো আপোনালোকে অতি সহজতে নিজৰ পেজ কৰি ল'ব পাৰিব। গতিকে মই এই ভিডিঅ'টো সকলোৱে সুবিধা হোৱাৰ কাৰণে বনাইছোঁ। মই যেনেকৈ দেখাই যাম ষ্টেপ বাই ষ্টেপ, আপোনালোকে তেনেকৈ কৰি যাব। আপোনালোকৰ প্ৰফাইলটো অতি কম সময়তে আপোনালোকে এটা পেজলৈ ৰূপান্তৰ কৰিব পাৰিব। গতিকে বলক দেৰি নকৰোঁ, মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক মই দেখাই আছোঁ। মই নিজৰ প্ৰফাইলত দেখাই আছোঁ। এইটো মোৰ প্ৰফাইলৰ যিটো ফেচবুক এপছ, মই ইয়াত দেখাই আছোঁ। এপছটোৰ যিটো ফেচবুকৰ এপছটো অ'কে কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখাই আছোঁ মোৰ নিজৰ প্ৰফাইলত। এইটো মোৰ ফেচবুক একাউণ্টৰ ফটোকপিত ক্লিক কৰিব। মই ক্লিক কৰিছোঁ, চাওক ইয়াত 3টা ডট দেখিছে ছাইডত, ৰাইট ছাইডত। তাৰপৰা তললৈ আহি থাকিব। আহি থকাৰ পিছত টাৰ্ণ অন প্ৰফেশ্যনেল মুড, এই বস্তুটো অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াত টাৰ্ণ অন হৈ আছে ন, এইটো অফ কৰি দিব। অ'কে কৰি দিব। কৰি দিয়াৰ পিছত এইটো নেক্সট আহি গ'ল। এনেকৈ নেক্সট কৰি গৈ থাকিব। বস্তুখিনি অপশ্যনত আহি থাকিব। এনেকৈ নেক্সট কৰিব, এইটো পাব্লিক কৰিব। তাৰপিছত নেক্সট কৰিব, দেখিছেনে, কনফাৰ্ম কৰিব। কৰাৰ পিছত আপোনাৰ এইটো পেজ হৈ গ'ল। অতি সহজতে কৰিব পাৰে বস্তুখিনি। ভালকৈ চাই ল'ব ভিডিঅ'টো, ষ্টেপ বাই ষ্টেপ কৰিব। তাৰপিছত নেক্সট কৰি যাব, আপোনাৰ এইটো প্ৰফাইল হৈ গ'ল। আৰু পিছৰখিনি মই দেখাই আছোঁ কেনেকৈ কি কৰিব লাগে, কেনেকৈ ফেচবুকৰ টাৰ্গেট দিয়ে, টাৰ্গেট ফিল আপ কৰিব লাগে, এনেকৈ অপশ্যন আহে, এইখিনি কেনেকৈ কমপ্লিট কৰিব লাগে। চেলেঞ্জ দিয়ে, সেইখিনি কমপ্লিট কৰিব লাগিব। এনেকৈ অপশ্যন দিব, ধৰক পাব্লিক পোষ্ট, এইখিনি পিছত কৰিব। ধৰি আপোনালোকে ফাৰ্ষ্টতে নিজৰ প্ৰফাইলটো পেষ্ট কৰি লওক। নেক্সটখিনি মই দেখাই আছোঁ। মই আকৌ এবাৰ আপোনালোকক ভালদৰে দেখাই দিছোঁ। চাওক, ফটোকপিত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত 3টা ডট আছে ৰাইট ছাইডত, সেইটোত ক্লিক কৰিছোঁ। টাৰ্ণ অন প্ৰফেশ্যনেল মুড, এইটোত অ'কে কৰিছোঁ। অ'কে কৰি টাৰ্ণ অনটোত অ'কে কৰিছোঁ। অ'কে কৰাৰ পাছত আপোনাৰ এখন এনেকৈ নেক্সট এনেকৈ আহি থাকে। ৱেলকাম টু প্ৰফেশ্যনেল মুড, দেখিছে নহয়। এনেকৈ নেক্সট কৰি আপোনালোকে নিজৰ মতে গৈ থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব। আৰু নেক্সট মই দেখাই যাম, আপোনালোকে কমেণ্ট কৰিব নেক্সট ভিডিঅ' লাগে যদি। মই এইটো দেখাই আছোঁ, মই প্ৰথম বনাইছোঁ এইটো ভিডিঅ'। যদি ভাল লাগিছে কমেণ্ট বক্সত জনাব। আৰু নেক্সট ভিডিঅ' মই দি আছোঁ কেনেকৈ কি কৰিব লাগে। নেক্সটটো প্ৰথমতে আপোনালোকে এইটো পেজটো বনাই লওক। বনাই লোৱাৰ পিছত গোটেইখিনি মই ডিটেইলছত আপোনালোকক দেখাই আছোঁ। থেংক ইউ।